নমস্কাৰ বন্ধুসকল মই মৃদুস্মিতাই মোৰ সেকেন্ড চ্যানেল নবমৃদু ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি মই মোৰ ভিডিঅ'টোত আপোনালোকক মই দুপৰীয়া সময় ভাগ বৰ্তমান লকডাউনৰ সময়ত কেনেকৈ অতিবাহিত কৰিছো তাৰ চমু কিছু আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো। হেয়ে লগতে দেখাম যে মোৰ মা দেউতা লগতে ভাইটি ভন্টিয়ে মিলি মোৰ কিন্তু তাত কোনো কন্ট্ৰিবিউট নাই যে কেনেকৈ ধুনিয়াকৈ সৰু সৰু গছপুলিবোৰ ৰুইছে কেনেকৈ ৰাখিছে আৰু লগতে যিবোৰ ছাত্ৰ ছাত্ৰী বৰ্তমান ঘৰত এনেই বহি আছিলে সেইবোৰ ছাত্ৰ ছাত্ৰীৰ লগত মই দিনটো কেনেকৈ কটাইছো নাচবাগ কৰি কি নাচিছো কি কৰিছো সেইবোৰ আপোনালোকক মই চমুকৈ দেখাই যাম। আপোনালোকে তেতিয়া হলে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু মোৰ চেনেলটোত যদি আজি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া হলে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰো। মা আৰু দেউতাই মিলি এইজোপা লাকি বেম্বো লগাইছিলে। লাকি বেম্বো অনলাইনতো পোৱা যায় আৰু এইডাল সকলোৰে চিনাকি গছ। এইডাল হৈছে তুলসী গছ আৰু এইটো কিবা ফুল আৰু এই ফুলটোৰ নাম মই সবিশেষ নাজানো, তথাপিও এইডাল হৈছে গোলাপ ফুল। আৰু এই যে ইয়াৰ আগত দেখালো ফুলপাহ, সেই ফুলপাহৰ পৰা কিন্তু বহুত ধৰণৰ বেমাৰ নিৰোগী হোৱা বুলি জনা যায়। এইখিনিতো আছে লাকি বেম্বো, এয়া নাৰ্জী ফুল লগা নাই বৰ্তমান, কিন্তু এইডাল হৈছে অপৰাজিতা গছডাল দেউতাই ধুনীয়াকৈ বাঁহেৰে বেৰি দিছে। দেখিবলৈ পাইছে ঘৰৰ ওপৰলৈকে গৈছে আৰু সকলোৱেতো জানে যে ঘৰত এখনি ফুলনি থাকিলে কিমান ধুনীয়া লাগে। আৰু এয়াও হৈছে জলকীয়া গছ, এয়া জলকীয়া গছ মায়ে লগাইছে জলকীয়া গছ। সেয়া তুলসী গছ আৰু এয়া হৈছে এল'ভেৰা, যিটো ছালকুঁৱৰী বুলি কওঁ। ছালকুঁৱৰী আমি খাবও পাৰোঁ, গাত লগাব পাৰোঁ। লগতে বিভিন্ন ধৰণৰ সমস্যাৰ বাবে ছালকুঁৱৰী খুবেই ভাল। এইডালো এডাল অপৰাজিতাৰে গছ, সেইডাল আছিল বগা অপৰাজিতা, এইডাল আৰু এয়া হৈছে আমাৰ নাচনীসকলে ইজনীয়ে সিজনীক শিকাই আছে। যিহেতু লকডাউনৰ বতৰত ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ৰ পৰা আঁতৰি আছে, সেয়ে ভাবিছোঁ মানে তেওঁলোকক নাচৰ দিশতে যিহেতু অকণ আগুৱাই লৈ যাব পাৰোঁ যদি ভাল হ'ব। লগতে সকলোৱে নাচি আছে আৰু সকলোৰে প্ৰচেষ্টাবোৰ দেখিলে খুবেই ভাল লাগে। মই যদি 5টা বজাত মাতো সিহঁতে 4:30 বজাতে আহি উপস্থিত হৈ যায়হি। আৰু ইয়াৰ লগতো মই গোটেই ভাটিবেলাটো এনজয় কৰোঁ আৰু খুব ভাল লাগে। আৰু সিহঁতো আহি এয়া নাচি আছে পকা ধানৰ মাজে মাজে, এয়া উঠাইছে। সকলোৱে নতুন হ'লেও সকলো আগ্ৰহী শিকিবলৈ আহিছে। আৰু মোৰ এইটো চেনেলত যিবিলাক ডান্স কৰোঁ তেওঁলোকক আপোনালোকে নিশ্চয় হয়তো দেখিবলৈ পায়। আৰু এইসকল লোকেই মানে আৰু এই মানে যিকেইজনী ছোৱালী আপোনালোকে দেখিছে তেওঁলোকে এই চেনেলবোৰত নাচে আৰু খুব ধুনীয়া নাচে আৰু খুব মানে কষ্ট কৰে নাচাৰ আগত, গান এটা কৰাৰ আগত। সেয়ে চাই থাককচোন ভিডিঅ'বোৰ। গোটেই হাঁহি ফূৰ্তিৰে মানে গোটেই সন্ধিয়াটো পাৰ হৈ যায় বুলি ক'ব লাগিব। এয়া ময়ো অকণমান নাচি পেলাই সিহঁতৰ লগত হেৰি কৰিছোঁ। তথাপিও হয়তো এইখিনিতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে শুধৰাই দি পেলাই আৰু কমেণ্ট কৰিব বুলি আশা থাকিলে। এয়া প্ৰথমত আছে কাবেৰী, পুষ্কি, ইফালে প্ৰিয়াংশী, জোনাক্ষী, মল্লিকা, বনবন, দৰ্শা আৰু আমাৰ জানমণি আৰু লগতে মই ইয়াত নাচি আছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আশা কৰিছোঁ সকলোকে যাতে আপোনালোকে উৎসাহিত কৰে আৰু ব্লগটো চাই কেনেকুৱা পালে জনাবলৈ আপোনালোকে নাপাহৰিব।
এয়া সকলোৱে নাচি আছিলে আজি মই আপোনালোকক দেখাও বুলি ভাবিলো সেই অকমান এটা তোমালোকৰ কেনেকুৱা লাগিছিল কৈ দিয়া ভাল লাগিছে তেতিয়া হলে কি কৰিব লাগিব সকলোৱে যদি ভিডিওটো ভাল পালে সাবস্ক্ৰাইব আৰু লাইক কৰিব থ্যাংক ইউ কোৱা সকলোকে